चिठिखौ लोब्बा लाखिनानै दिनै आं दतमा सार्वजनिक बे दुर्गा फुजायाव आं फुजा होनो बेवहाय नुजाफैनाय जाहैदों। दा बेखौनो आं खावलायनो सानदों बिमा दुर्गानि खाथियाव जे समग्र नैबे दतमा ओनसोलजों लोगोसे जोंनि बिटिसि बा आसाम आरो सारा भारत नाङैनो जाहाथे नैबे दानि सोलिबाय थानाय जे कर'नानि जे गिख्रांथाव थासारि बेनिफ्राय बिमा दुर्गानि अननायाव जाहाथे जोङो परित्रान मोननो हायो बा जोङो सुस्थ' सरिरै जाहाथे थानो हायो बेखौ आङो बिमा दुर्गानि खाथियाव आङो आर'ज गाबनायखौ आं दैथायहरबाय। दिनैनि दिनाव बा दिनै आं फुजाजों लोब्बा लाखिनानै बा बिमा दुर्गानि जे फुजा बेवहाय लोब्बा लाखिनानै आङो दिनै राजनितिनि जे हाल-सालफोर राजनितिनि जे बाथ्रा बेखौ आं दिनै बुंनाय नङा। आं बेखौल' खावलायगोन जोंनि गेजेराव जाहाथे बिभिन्न जाति जनगोष्ठीनि गेजेराव जाहाथे खौसेथि बे खौसेथि बा एकतानि बन्धनजों जों जाहाथे जोंनि समाजखौ बा जोंनि ओनसोलखौ जोङो गोजौआव दैथायहरनायाव बा गोजौआव लांनायाव जों जाहाथे जयै खामानि मावलायनो हायो आं बेखौ बिमा दुर्गानि खाथियाव आं प्रार्थना खालामबाय। नमस्कार, মই দতমাবাসী। আজি আমাৰ বাৰোৱাৰী এইটো আমাৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ হয়। আজি আমাৰ এই মহা অষ্টমী, শাৰদীয় মহা অষ্টমী আৰু এই অষ্টমীত আমাৰ দতমাবাসী যিমান মানুহ আছে চবেই আমাৰ এই মন্দিৰত আহে, প্ৰসাদ দিয়ে আৰু প্ৰসাদ আবেলি আহি লৈ যায় আৰু চবেই আমাৰ মানে হেল্প কৰে বা আমাৰ ইয়াত সকলোৰে আমি সহযোগিতা পাওঁ আৰু মানে আমাৰ এইটো কাৰণে দতমা বাৰোৱাৰী দুৰ্গা মন্দিৰটো আমাৰ কাৰণে বহুত মানে পুৰণা। এতিয়া আমাৰ বৰ্তমান 79 মানে 79 বছৰ চলি আছে আমাৰ এই মন্দিৰ আৰু আমি সকলোৱে মিলি জুলি এই পূজাটো কৰোঁ আৰু আশা কৰোঁ যে আমি নেক্সটতো এনেকুৱা কৰিম বা আমাৰ এই পূজা হৈয়ে থাকিব আৰু আমাৰ ইয়াতে সকলোৱে সহযোগিতা কৰে আৰু এইটোৰ কাৰণে আমি মানে বহুত ভাল লাগে বা আমি কমিটিৰ তৰফৰ পৰা মানে এইটো আমি বিৰাট ভাল পাওঁ আৰু সকলোকে মানে এনেকুৱা এটা আশা ৰাখি যে আজিৰ পূজাটো যাতে আমি ভালে ভালে পাৰ কৰিব পাৰোঁ আৰু এই দুৰ্গা পূজাখন আমি ভালে ভালে পাৰ কৰিব পাৰোঁ এইটোৰ কাৰণে আমি সকলো ৰাইজকে মানে এটা মানে অনুৰোধ জনাই বা আমাৰ সকলোকে এই মানে সহযোগিতা খুজি আজিৰ বক্তব্যটো মই ইয়াতে ৰাখিম। এইটো আমাৰ দুৰ্গা দেৱী হ'ল শক্তি দেৱী দশভূজা। মানে ইয়াৰ যে 10 হাত যে আছে দশভূজা যে শক্তি পূজা, এই শক্তি পূজা হ'ল আমাৰ বছৰে একবাৰে হয় আৰু এই শক্তি পূজাটো আমাৰ 4 দিনীয়া 5 দিনীয়া এটা প্ৰগ্ৰাম হয় আৰু এই প্ৰগ্ৰামত মানে আমি এটা ইমান আশা কৰি আমি সবেই ভালো থাকোঁ মানে আমাৰ মা দুৰ্গাই শাৰদীয় মাই আমাক ভালে ৰাখে আৰু এইটো ৰাখিয়ে আশা ৰাখিয়ে মানে আমি মানে সবেই একেমত হৈ আমাৰ এই পূজাখন কৰি থাকোঁ আৰু